খাই পৰি যাব কিন্তু বিচাৰি নাপাওঁ আৰু আপোনাক পৰি গ'লে মানে কিবা কাৰণ তো হেল্ল' গাইজ আমাৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মই সিৰাজ আৰু বহুত ধুনীয়া এইটো চাইছে আপোনালোকে এইটো কি হয় জনাই দিব কমেন্টত এতিয়া নকওঁ পিছলৈ গম পাই যাব আপোনালোকে চাব যাব বুলি কৈ আছে ঝৰ্ণা চাব যাব ঠিক আছে আমি যাম আৰু তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো এনজয় কৰক বাহিনী লৈ কিনে ৰখি আছে পুৰা একদম চিকাৰ কৰি আছে আমাৰ দাদাসকল ইয়াৰ লোকেল দাদা এইটো আমি নকওঁ আৰু এতিয়া বেছি এয়া চাব পাৰিছে আপোনালোকে আমি আজি আহিছোঁ ক'ত আহিছোঁ ভাই বডাক আহিছোঁ এয়া মিউজিক চিষ্টেম পুৰা লৈ আহিছোঁ এয়া আহিছে বহুত মানুহ আহিছে মই সিৰাজ এইফালে আগফালে গৈ আছে যোগেশ মিউজিক চিষ্টেম লৈ আজি আমি ইয়াত আহিছোঁ বডাকত অকল আমি বুলি নহয় বহুত মানুহ আহিছে ইয়াত অকল আমি নহয় বহুত গাড়ী চাব পাইছোঁ আমি নৰ্থ ইষ্ট মানে কি ক'ম আৰু বহুত দূৰৰ ৰ ভাই ঐ লাহে লাহে চাবি আকৌ ইয়াত যদি একবাৰ চিলি খাবলৈ ধুতৰি চুতৰি ভাঙি কিনে এই পিকনিক খোৱাৰ আগত কিবা যাব লাগিব ঐ ইয়াত এনেকুৱা কৰি আহিবি দেই মানে কিবা কাৰণ ইয়াত জছত আহি কিনে হজ খোৱাব নালাগে কাৰণ পাথৰ হয় চব চাইছে ন মই কেনেকৈ আহি আছোঁ পুৰা একদম যাব পাৰোঁ মই দমত কিন্তু যোৱা নাই চিয়াং নদীত চাব পাইছোঁ ইমান ধুনীয়া এটা নজাৰা চাওক আৰু ইয়াত আমাৰ ৰংগুন ফিল্ম শ্বুটিং হৈছে ৰংগুন ফিল্ম সৈফ আলী খান শাহিদ কাপুৰ আছে তাত কংগনা ৰানাৱট আছে ফ্লপ মাৰিছে ফিল্মখন কিন্তু ইয়াত শ্বুটিং হৈছিলে ফিল্মখন মই চোৱাই নাই এতিয়ালৈকে আৰু আমাৰ জোনাইটো শ্বুটিং হৈছিলে জোনাইৰ পৰা এইখিনি চিমেন চাপৰিৰ মাজত ক'ৰবাত এটা শ্বুট লোৱা হৈছিলে ইয়াত আমাৰ বহুত মানুহ আহিছে এয়া মানুহবিলাক আমাৰ ভাইটিবিলাক গ'ল আগত সেয়া দুইজনটো ফালে আমাৰ চামিনা পাথৰবিলাক চাইছে নে চাই পুৰা একদম মানে কেনেকুৱা ধাৰ ধাৰ পাথৰ পাহাৰীয়া পাথৰ ভাই ধুনীয়া বালি মানে একদম ঘৰত প্লাষ্টাৰ কৰিব পাৰিব ইমান ধুনীয়া বালি ইমান মানে চফা বালি মানে কি ক'ম আৰু পানীটো চুই চাওঁ ৰ'ব বহুত ঠাণ্ডা দেই ৱাও একদম ফ্ৰেছ আৰু ঠাণ্ডা পানী একদম ফ্ৰেছ আৰু ঠাণ্ডা মোক নিদিবি মোৰ মোবাইল আছে কেমেৰা আছে ততক মই কৰিম মোক নকৰিবি মই ভিডিঅ' কৰিছোঁ এইটো কি হয় দহ আছে নেকি হাত ঠাণ্ডা হৈ গৈছে মোৰ এই বালি নদীৰ বালি ঠাণ্ডা চিয়াঙৰ পানী ঠাণ্ডা আইচ ঠাণ্ডা উঠি যাম ক্লাইম্বিং কৰি যাম মই দেই এইফালে ট্ৰেকিং পৰি গ'লে উল্টা খাই পৰি যাব কিন্তু বিচাৰি নাপাওঁ আৰু আপোনাক পৰি গ'লে বহুত ওখ আছে বহুত ওখ উঠি গ'ল দেই নিজৰা বৈ আছে তালৈকে এতিয়া আমি যাব নোৱাৰিম ইমানে কৈ কিনে আমাৰ ভিডিঅ' সমাপ্ত কৰিছোঁ আপোনালোকে আহিব ইয়াত আহিব পিকনিকৰ কাৰণে ঘূৰিবৰ কাৰণে ধুনীয়া লাগিব দাদা
ঠিক আছে আমি আহিছোঁ এতিয়া থেংক ইউ ঘৰৰ পৰা আমি তৰাপাতত এয়া ভাত বান্ধি বান্ধি আনিছোঁ আৰু এয়া ভৈয়ামত এয়া তৰকাৰী ভৰাই আনিছোঁ লোকেল মুৰ্গী ঠিক আছে খাই লওঁ এতিয়া ৰ'ব এইফালে লং পেণ্ট পিন্ধি আছে এইফালে ঐ তই তাৰ পৰা পৰিলে কি হ'ব ইয়াত চা ইমান ইন লাগে ৰ নালাগে আৰু গিৰি গ'লে গিৰি যাব আৰু কি কৰিম চুন 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 চিয়াং নদীৰ শব্দ শুন চুন 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 চিয়াং নদীৰ শব্দ শুনিছোৱা কিমান মধুৰ নিজান এটা পৰিৱেশ মন মোৰ আজি ভাল লাগি যায় জানা আপোনালোকৰো ভাল লাগিব মোৰ লগত এনেকৈ থাকক বহুত ধুনীয়া ধুনীয়া জেগা দেখুৱাম আপোনালোকক পৰাপক্ষত যিমানটো পাৰোঁ ঠিক আছে থেংক ইউ জয় অসম আমাৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ এই তলত বেলেগ পাৰ্টি খাই আছে এইবিলাক গান বজাই আছে আৰু ইয়াত নেটটো বহুত শ্ল' গান ভালকৈ বজাব নোৱাৰিলোঁ এনে আমি ডিজে আনিলোঁ দাঙি কিনে বহুত কষ্ট বোলে ইয়াৰ কষ্ট লাগি আছে বোলে ঠিক আছে ইমানতে সমাপ্ত কৰিছোঁ আমাৰ ভিডিঅ' চাই থাকক ধন্যবাদ এয়া